আজি মই লৈ আহিছোঁ অনলি 249 ৰুপিছত মেখেলা চাদৰ হয় সঁচাই শুনিছে 249 ৰুপিছত মেখেলা চাদৰ আজি লাভ কৰি আছে কিন্তু ভিডিঅ'টো শেষলৈ চাবলৈ নমস্কাৰ মই পল্লৱী পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ চেনেললৈ লগতে মোৰ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ ফেচবুক পেজলৈ আজি মই একদম কম দামত মেখেলা চাদৰ লৈ আহিছোঁ অনলি 499 ৰুপিছত ৰেডি টু ৱেৰ পাব ৰেডি টু ৱেৰ 499 ৰুপিছত পাব খুবেই ধুনীয়া হয় যেহেতু আগলৈ বিহু আহিছে আপোনালোকে কাৰোবাক গিফ্টটো দিব পাৰিব বা ধৰ্মীয় অনুষ্ঠানসমূহতো পিন্ধি যাব পাৰিব খুবেই ধুনীয়া জোৰা হয় এইবোৰ এই সম্পূৰ্ণভাৱে ৰেডি আছে দহি কৰা আছে হোৱাইট আৰু ব্লু বুটাৰে পটি লগোৱা আছে লগতে এনেকুৱা মাজভাগটো বুটা থাকিব তামগুনা লগতে ব্লু কালাৰৰ হ্যান্ডমেড নহয় এইটো পাৱাৰ লুমৰ হয় কিন্তু হ'লেও কাপোৰ কোৱালিটি খুব ধুনীয়া হয় আশী সূতাৰ বুলি কোৱা হয় এইটো আশী সূতাৰ জোৰা লগতে এইখন থাকিব মেখেলাখন ৰেডি কৰা আছে সম্পূৰ্ণভাৱে ইয়াৰে ব্লাউজ পিছো পাব সেম এনেকুৱা ধৰণৰ এটা পটি দিয়া থাকিব আৰু এটা ডিজাইন লৈ আহিছো এইটো এটা কালাৰ লৈ আহিছো একে হয় আগজোৰা সৈতে এয়া দহি কৰা থাকিব পটি চিলাই থাকিব সম্পূৰ্ণভাৱে ৰেডি আছে কটনৰ জোৰা হয় এখন থাকিব মেখেলাখন লগতে এইটো হৈছে ব্লাউজ পিস এইটো এটা একে হয় সেম পাব আপোনালোকে অনলি 499 ৰুপিছত আৰু এটা কালাৰ লৈ আহিছো এইটো এটা কালাৰ পাব অনলি 499 ৰুপিছত ৰেডি টু ৱেৰ তো ব্লাউজ পিস থাকিব এনেকুৱাকৈ ইমানে কম দামত কতো নাপায় কাৰণ কাপোৰ কোৱালিটি খুবেই ধুনীয়া হয় পাৱাৰ লুম হ'লেও বহুত ধুনীয়া হয় কাপোৰ কোৱালিটি আপোনালোকে গৰমত চকুমুদি একদম পিন্ধিব পাৰিব আশী সূতা জোৰা লগতে আৰু এটা আনিছো মই এইটো এটা থাকিব খুবেই ধুনীয়া দেখিছে নে খুবেই ধুনীয়া হয় এইটো এটা 499 পাব অনলি 499 আজিৰ বাবে পাব 499 সোনকালে বুক কৰিব এখন থাকিব মেখেলাখন গুটেইটা ৰেডি আছে ইয়াৰে ব্লাউজ পিসো থাকিব এইবোৰ পুৰণা ষ্টক একচুয়ালি পুৰণা হলে ইমান পুৰণা নহয় খুবেই ধুনীয়া হয় কাপোৰ কেইটা আপোনালোকে মই সেইকাৰণে কম দামত দি আছো ৰেডি টু ৱেৰ আপোনালোকে ইমান কমত নাপায় কিন্তু আজিৰ কাৰণে পাই আছে পুৰণা ষ্টকক লৈ আহিছো মই অনলি 499 ব্লাউজ পিস আছে ব্লাউজ পিসটো মই পিছত বিচাৰি দিম আপোনালোকৰ যদি কাৰোবাৰ পছন্দ হৈছে সৰি ব্লাউজ পিসটো আছে ইয়াতে এইটো থাকিব ব্লাউজ পিসটো দেখিছেনে খুবেই সুন্দৰ জোৰা হয় এইটো কিন্তু আশী সূতা নহয় এইটো স্ল্যাব কটনত পাব তথাপিও গৰমত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া হৈ পৰিব যেহেতু গৰম আহি আছে আগলৈ আৰু বেছি দিন নাই মাৰ্চৰ মাহ পৰিলে আজি এবাৰ লৈ আহিছো মই কেঁচা পাতা জোৰা লগতে মিক্স টচ পাট পাৱাৰ লুমৰ হয় এখন থাকিব মেখেলাখন লগতে এখন চাদৰ ৰেডি হৈ আছে মেখেলাখনো ৰেডি কৰা আছে চাদৰখনো ৰেডি কৰা আছে সকলোখিনি আজি অনলি 499 ৰুপিছত পাই আছে সোনকালে বুক কৰক এইটো থাকিব ব্লাউজ পিসটো কাৰোবাক বিহুলৈ যদি গিফ্ট কৰিব আছে বা কাৰোবাক গিফ্ট কৰা তেনেকুৱা আছে খুবেই ধুনীয়া হয় গিফ্ট কৰিবৰ কাৰণে লগতে মই ফাৰ্ষ্টত কৈছিলোঁ যে অনলি 249ত মই মেখেলা চাদৰ লৈ আহিছোঁ
এইযোৰ হৈছে 249 ৰুপিছৰ মেখেলা চাদৰ। এয়া তাঁতি হয় চাদৰখন, তাঁতি থাকিব চাদৰখন। গৰমত এইবোৰ পিন্ধিবৰ কাৰণে খুব ধুনীয়া হয়। লগতে মেখেলাখন থাকিব একদম কটন, দেখিছেনে? একদম কটনত হয় কাপোৰ কোৱালিটি। আপোনালোকে গৰমত একদম চকু মুদি পিন্ধিব পাৰিব, খুবেই ধুনীয়া হয়। অনলি 249 ৰুপিছত লাভ কৰি আছে আজিৰ বাবে। এইটো হৈছে প্লেন হোৱাইট ব্লাউজ পিচটো, প্লেন হোৱাইটত পাব, একদম কটনৰ। আপোনালোক কিবা যদি ডিজাইন কৰি ল'ব বিচাৰে কৰিব পাৰিব। অনলি 249 ৰুপিছ। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে মোৰ ফেচবুক পেজটো এবাৰ ফ'ল' কৰি ল'বলৈ নাপাহৰিব।